ইনকলাব জিন্দাবাদ 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 জুনমনি ৰাভাক ন্যায় দিয়ক ন্যায় দিয়ক ন্যায় দিয়ক জুনমনি ৰাভাক ন্যায় দিয়ক ন্যায় দিয়ক ন্যায় দিয়ক ইনকলাব জিন্দাবাদ জুনমনি ৰাভাক ন্যায় দিয়ক ন্যায় দিয়ক জুনমনি ৰাভাক ন্যায় দিয়ক ন্যায় দিয়ক ইনকলাব জিন্দাবাদ 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 জুনমনি ৰাভাক ন্যায় দিয়ক ন্যায় দিয়ক তো মই আজি চুলি খুৰাই মই প্ৰতিবাদ কৰিছো ঠিক আছে মই আজি চুলি খুৰাই প্ৰতিবাদ কৰিছো জুনমনি ৰাভাক ন্যায় দিবই লাগিব আজি মই অৰ্ধ উলংগ হৈ জুনমনি ৰাভাই ন্যায় পাবৰ কাৰণে মই প্ৰতিবাদ কৰিছো অৰ্ধ উলংগ হৈ মই প্ৰতিবাদ কৰিছো জুনমনি ৰাভাই ন্যায় পাবই লাগিব যদিহে জুনমনি ৰাভাক যদি ন্যায় দিয়াব নোৱাৰে নহয় ঠিক আছে সম্পূৰ্ণ উলংগ হৈ মই প্ৰতিবাদ কৰিম মই বিকাশ বক্সাৰ সোণোৱাল ঠিক আছে তো মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো তো মই আজি অৰ্ধ উলংগ হৈ চুলি খুৰাই প্ৰতিবাদ কৰিছো যাতে জুনমনি ৰাভাই ন্যায় পাব লাগিব আৰু ন্যায় দিয়াহে এৰিম হয় আপোনালোকে ঠিকেই শুনিছে ন্যায় দিয়াহে এৰিম যদি ন্যায় দিয়াব নোৱাৰো নহয় মই সঁচা কথা কৈছো মই যদি জুনমনি ৰাভাক ন্যায় দিয়াব নোৱাৰো যদি এনেকুৱাই প্ৰতিবাদ কৰিম নহয় সম্পূৰ্ণ ৰাজপথত মই সম্পূৰ্ণ উলংগ হৈ মই প্ৰতিবাদ কৰিম সঁচা কথা কৈছো মই বিকাশ বক্সা সোণোৱাল তো আপোনালোকেতো গম পায়ে মই যি কওঁ কিন্তু মই সঁচা কথা কওঁ ঠিক আছে মই যি কওঁ কিন্তু সঁচা কথা কওঁ আৰু মই কালৈকো ভয় নকৰিলেতো আপোনালোকে গম পায়ে